সকলোকে স্বাগতম জনাইছোঁ। মই হিমাদ্ৰীয়ে মোৰ ইউটিউব চেনেল। এতিয়া সময় হৈছে আবেলি প্ৰায় 5:30 আৰু এতিয়া আমি ওলাই আহিছোঁ অলপ ফুৰিবলৈ। পৰিৱেশ দেখাম আৰু চাৰিওফালে পথাৰ, তাৰ মাজতে ৰাস্তাটো আছে। খুব গৰম পৰিছে, সেইকাৰণে সদায় আবেলি ওলাই আহোঁ। ধুনীয়া বতাহ মাৰি থাকে, পৰিৱেশটো খুব ধুনীয়া হয় দেখিবলৈ। এতিয়া ছানছেটৰ সময় হৈছে, পৰিৱেশটো বিৰাটেই ধুনীয়া হৈছে দেখিবলৈ। আপোনালোকে দেখিছে ইমান ধুনীয়া হৈছে। আৰু সেইফালে চৰাই আছে, চৰাই পৰি আছে, আপোনালোকে দেখিছে নাই নাজানো। বহুত ধুনীয়া ধুনীয়া চৰাই পৰি থাকে এইটো সময়ত। আৰু সেইফালে দেখিছে কঠীয়া পাৰি থৈছে, পানী কঠীয়া। ব'লক তেনেহ'লে অলপ ফুৰি আহোঁগৈ আৰু মোৰ লগতে আপোনালোকেও পৰিৱেশটো এনজয় কৰক। পালোঁ ঢেকীয়া, এতিয়া বুটলিম ঢেকীয়া। এইফালে আছে ঢেকীয়া আৰু এইফালে আছে ক'লা কচু। আৰু গাঁৱৰ মানুহৰ লাভ সেইটোৱে আৰু মোৰ ভ্লগটো এইখিনিতে সামৰণি মাৰিছোঁ। বাই বাই।